হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই স্কিন পেইণ্টিঙৰ কেইটামান পেকিং কৰিবলৈ লৈছোঁ আৰু পেকিং কৰাৰ আগতে আপোনালোকক স্কিনৰ এই ডিজাইন কেইখন দেখুৱাবলৈ লৈছোঁ। এইটো দেখিছেনে, ডাবল ডিজাইনৰ স্কিন, মিডিয়াম চাইজৰ, খুব ধুনীয়া ডিজাইনটো। আৰু ইয়াতে এইটো এটা ডিজাইন, এইটো ডাঙৰ চাইজৰ স্কিন, 4টা ডিজাইন, খুব ধুনীয়া বুটা ফুলকেইটা, ডিজাইনকেইটা। এইফালে সৰু ফুলৰ বুটাটো আৰু খুব ধুনীয়া। আৰু এইফালে ইয়াতো আছে 4টা বুটা, কেমেৰাত ভালকৈ স্পষ্টকৈ ধৰিব পৰা নাই বাৰু। ইয়াতে 4টা বুটা আছে, খুব ধুনীয়া ধুনীয়া স্কিন, ডিজাইনকেইটা খুব ধুনীয়া লাগিছে মোৰ। আৰু এইখনৰ ইয়াতে 3টা দিবলৈ দিছে আৰু এয়া 3টা ডিজাইন। অৰ্ডাৰ স্কিনকেইখন এইকেইখন। আৰু এয়া মোৰ ৰিডিউচাৰ 1/2 লিটাৰ, মই এনেকৈ বাবুলছ পেপাৰত পেক কৰি লৈছোঁ, তেতিয়া লিক হোৱাৰ চান্স নাথাকে আৰু কেনেবাকৈ লিক হ'লেও বাকী বস্তুকেইটা বেয়া হৈ নাযায়। ইয়াতে কালাৰ আছে গ্ৰীণ, চিলভাৰ, ব্লেক, আৰু এইটো চিলভাৰে হয়, আৰু এটা এফালে ব্লেক আছে। এইকেইটা মই আজি পঠিয়াব লাগিব। জোনাই আৰু ঢকুৱাখানা, লখিমপুৰ, 3 ঠাইত পঠাব লাগিব। আৰু এয়া মই এতিয়া পেকিং কৰিবলৈ আৰম্ভ কৰিছোঁ। পেকিংটো কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাম। আৰু মই কি কৰিছোঁ, জোনাইলৈ মোৰ 2খন স্কিন পঠাব লাগে, আৰু সেইকাৰণে মই এখনতে, ডাঙৰ স্কিনখনত সৰু স্কিনখন ভৰাই দিছোঁ। তেতিয়া আৰু এটা ফ্ৰেম নিদিলেও হ'ব। আৰু গোটেইকেইটা বস্তু মই একেলগতে স্কিনখনৰ ওপৰত থৈ লৈছোঁ। থৈ মেলি কি কৰিম, নহ'লে খুব লৰি থাকে, সেইকাৰণে মই লৰি নাথাকিবলৈ গোটেইকেইটা বস্তু ধুনীয়াকৈ ছেটিং কৰি লৈছোঁ এনেদৰে। আৰু ইয়াতে মই কি কৰিলোঁ, টেপ মাৰি দিলোঁ। এতিয়া সেই বস্তুকেইটা হিলি নাথাকে, নহ'লে কাৰ্টুনটোত হিলি থাকে। এতিয়া খুব ধুনীয়াকৈ ছেটিং হৈ গ'ল। এতিয়া মই ইয়াতে কাৰ্টুনত এনেকৈ ভৰাই এতিয়া টেপ মাৰি পেকিং কৰি লওঁ। চাই থাকিব ভিডিঅ'টো। এয়া মোৰ এইটো পেকিং কৰা হৈ গ'ল, আৰু ইয়াতে মই ডিটেইলছটো লিখি দিলেই হ'ব। এইটো মই পঠিয়াম জোনাই কৰি মোক হোৱাটছআপ কৰিব। আৰু স্কিন পেইণ্টিঙৰ সকলো সামগ্ৰী অতি কম মূল্যত, অতি সুলভ মূল্যত আপোনালোকলৈ আগবঢ়োৱা হ'ব। আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই। আৰু প্ৰথমবাৰৰ বাবে যিসকলে মোৰ ভিডিঅ' চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক কমেণ্ট কৰিব দেই। আজিলৈ ধন্যবাদ।